কি দিব পাৰিব চৰকাৰে নাই তথাপিতো হাজাৰ হাজাৰ 1000 2000 নহয় আজি 4000কৈ অধিক জইন হৈছে আজি এই জুমদুৱাৰ ব্লকত প্ৰমোদ বড়ো বিচাৰৰ দফাবিলাক কৰিব পৰা যিটো সময় বহুত দূৰত থৈ আহিল যে আইন বনে পাৰে গোটেই ইমপ্লিমেন্টেশন কৰিব পাৰে বিশ্বজিৎ ডিমাৰী ছাৰে বিশ্বজিৎ ডিমাৰী নহ'লে নহ'ব বিশ্বজিৎ ডিমাৰী ছাৰে ইয়েছ বুলি প্ৰুভ কৰি দিলে সব আইন হৈ যায় जरा जरा साजोबदों मोदोमफोरा माने बैसो जाहोलां बेगेंफोरा जरा जरा साहोलांदों ओंखायनो बेक साइडआवहाय पिक्सारा एसे रोदा रोदानि बेगेंनो मानो बिदिखौ नुजोबदों थुब्लावनो दंफैयो मोदोम अयथासार सादों जरा जरा नैबे गोदोना सादों नालाय बेखौनो एसे नाजाफैदों जे जिखियानो जादोला जोंना प्रमद बर' सारा बिटिआरनि सिएमआ मानगोनां बिक्रम दैमारी बुंनायफोर बायदि बेसेबा गोजानाव थाबोमारबाय नामा आरो थाबोनाय बायदिखौ जों नुहुरमारदों 4 बोसोर 5 बोसोर नैबे बिटिआर एकर्डनि गेजेरजों सोरबा सोरबा गगोन होननानै बुंदोंमोन नङा होमबा बेखौथ' बर'नो हाखायासै गावनि पार्टियाबो दुरबलथा जालांबाय मानो होनबा दिनैहाय बिपिएफनावथ' दिनैहाय हाजार हाजार मानसि जयनिं जानो थांनायखौ जों नुनो मोन्दों जुमदुवार समस्थियावहाय मानगोनां उइलियाम नार्जारीना बसुमतारी बिनि दैदेननायावहाय तो जिखियानो जादोला बिक्रम दैमारीनि माखासे बाथ्रा बुंनाय ना कयेकटा मोजां मोजां बाथ्रा बुंनायखौ जों नुनो मोनमारदों थारैनो मानगोनां प्रमद बर' सार डायनामिक लिडार बेसेबांबा गोजानाव थाबोमारबाय नामा প্ৰগ্ৰামৰ আপোনাৰ যেটো কুৱেশ্যন এই কুৱেশ্যনৰ এনসাৰ মই আগতো দি আছো আজি দিম যে চৰকাৰ থকা ৰাজনৈতিক দলত জয়েন কৰাটো বহুত সহজ নহয় জানো বহুত সহজ কিন্তু চৰকাৰ নথকা ৰাজনৈতিক দলত জয়েন কৰাটো বহুত কঠিন কি দিব পাৰিব চৰকাৰে নাই তথাপিতো হাজাৰ হাজাৰ 1000 2000 নহয় আজি 4000কৈ অধিক জইন হৈছে আজি এই জুমদুৱাৰ ব্লকত নেতৃত্ব আমাৰ এই উইলিয়াম নাৰ্জাৰী আজি ইউপিপিএল বিজেপি জিএসপি চৰকাৰ থাকাৰ সময়তো আজি কিয় জইন হৈছে প্ৰমোদ বড়ো তেখেতে কি কৰিব পাৰিছে পৰা নাই সকলো ৰাইজে দেখা পাই আছে কৰিব পাৰিলেহেঁতেন নিশ্চয় জইন নকৰিলা হয় হয় না নহয় আজি চাওক মই প্ৰমোদ বড়ো ডাঙৰৰ কথা মই ক'ব ওলোৱা নাই প্ৰমোদ বড়ো বিচাৰৰ দফাবিলাক কৰিব পৰা যিটো সময় বহুত দূৰত থৈ আহিল তেখেতে আৰু এই সময় নিশ্চয় নাপাব কিন্তু মই আজি ক'ব ওলাইছোঁ যে বিশ্বজিৎ ডিমাৰী ছাৰে এই ষ্টেটৰ ইমান সুযোগ ইমান ভাল সময় ইমান ডাঙৰ আসন আৰু চকী বিশ্বজিৎ ডিমাৰীয়ে পাইছে তেওঁৰ নিজে চকীত বহি ফালে আইন বনাব পৰা ক্ষমতা বিশ্বজিৎ ডিমাৰী ছাৰ আছে নাই এই নিজে আইন বনাব পাৰে গোটেই ইমপ্লিমেন্টেশন কৰিব পাৰে বিশ্বজিৎ ডিমাৰী ছাৰে বিশ্বজিৎ ডিমাৰী নহ'লে নহ'ব বিশ্বজিৎ ডিমাৰী ছাৰে ইয়েছ বুলি প্ৰুভ কৰি দিলে সব আইন হৈ যায় এতিয়া চাওক আমাৰ বিচাৰৰ দফাবিলাক এতিয়া বৰ্তমান যিটো বিশ্বজিৎ ডিমাৰী ইমান পাৱাৰফুলত চকীত বহি আছে তেওঁ নিজে কৰিব পাৰে প্ৰমোদ বড়োক নালাগে তেখেতে বিচাৰৰ দফাবিলাক নিজে আইন বনাই পেলাই যিটো ৰেফাৰেন্স লৈ পেলাই তেওঁ সম্পূৰ্ণ কৰিব পাৰে মই এটা কথা আপোনালোকে উল্লেখ কৰিব খুজিছোঁ স্কুল আৰু কলেজ প্ৰভিন্সিয়েলাইজ ষ্টেটে নিজে কৰিম বুলি মুখেদি নহয় একৰ্ডত লিখা আছে দফা আছে যে স্কুল কলেজটো প্ৰভিন্সিয়েলাইজ কৰি দিম বুলি প্ৰমোদ বড়ো ডাঙৰীয়া কৰিব পৰা নাই কিন্তু বিশ্বজিৎ ডিমাৰী ছাৰটো কৰিব পাৰিলে হয় তেওঁ নিজে চুই কৰিলে পাছ কৰিব লাগে বুলি পাছ হৈ যায় ইমান পাৱাৰত বিশ্বজিৎ ডিমাৰী ছাৰৰ এই কলমটো বৰ্তমান কিন্তু এটাও গুৰুত্ব কিয় দিয়া নাই এইটোৱে আমাৰ প্ৰশ্ন বিশ্বজিৎ ডিমাৰী ছাৰ অন্ততঃ বড়ো জাতিৰ কাৰণে এগ্ৰিমেণ্টৰ এই স্পিৰিটত যিবিলাক দফা আছে এই ডেকা ল'ৰাবিলাকক ৰিক্ৰুটমেণ্ট ফ্ৰী কৰি দিম ৰিক্ৰুটমেণ্ট কনচিডাৰ কৰি দিম বুলি বিটিআৰৰ ৰাইজবিলাক এই ডেকা ল'ৰাবিলাক ইউথবিলাকক অন্তৰ্ভুক্ত কৰিম বুলি কৈছিল এইবিলাক কিয় দায়িত্ব লোৱা নাই কিয় আইন কৰা নাই বিশ্বজিৎ ডিমাৰী আইন কৰিব পাৰে যিটো ক্ষমতা তেখেতৰ আছে
এইখিনি ক'লোঁ আৰু BTRৰ যিমানখিনি দফা কৰিব লগা আছিল প্ৰমোদ বড়ো ডাঙৰীয়া বহুত দূৰত আছে থাকি গ'ল তেখেতে আৰু কৰিব নোৱাৰে আগতো মই কৈ আছোঁ ৱেলকাম কৰি আছোঁ যে এই বৰ্তমান যিটো চৰ্চা চলি আছে BPP UPPL ইউনিটি হ'বলৈ গৈ আছে ইউনিফিকেশ্যন কৰিব মিডিয়া দেখা পাই আছোঁ কিন্তু মই আগতে কৈ আছোঁ ৰাইজে সদায় ইউনিটি বিচাৰে কিন্তু ৰাজনীতিক দলৰ নেতাবিলাকে এই ইউনিটিটো ব্ৰেক কৰে ছিন্ন ভিন্ন কৰে এতিয়া ৰাইজে বিচাৰি আছে আমি বুজি পোৱা নাই কেনেকুৱা ছিষ্টেমত ইউনিটি হ'ব সঁচাকৈ যদি প্ৰমোদ বড়ো ডাঙৰীয়াই যদি নিজৰ ভুল স্বীকাৰ কৰিব পাৰে এই BTC মোৰ কাৰণে দুৰ্বল হৈছে এই BTR মোৰ কাৰণে একো কৰিব পৰা নাই বুলি নিজে যদি একচেপ্ট কৰি লয় ইউনিটি হ'বই দীপেন বড়ো ডাঙৰীয়াই নিশ্চয় কৈছে BTC বৰ্তমান বিপদজনক BTC সুৰক্ষিত নহয় কি কাৰণ হৈছে নেতৃত্ব দিব পৰা নাই তাৰ কাৰণে হাগ্ৰামা মহিলাৰীক এই BTRক বা BTCক বাচাবৰ কাৰণে আমন্ত্ৰণ কৰিছে এই আমন্ত্ৰণ কৰা যিটো প্ৰচেছ চলি আছে আশীৰ্বাদ ৰাইজে কৰক ৰাইজে বিচাৰিছে যিটো আৰু হ'বও পাৰে কিন্তু মই অন্তিম বা শেষত ক'লোঁ প্ৰমোদ বড়োৱে যেতিয়া নেকি মোৰ কাৰণে BTC ধ্বংস হৈছে মোৰ কাৰণে একো কৰিব পৰা নাই বুলি একচেপ্ট কৰি লয় এই ইউনিফিকেশ্যন বা ইউনিটি হ'ব পৰা কথা সঁচাকৈ ছাকচেছ হ'ব বুলি মই কামনা কৰোঁ এইটো মই ব্যক্তিগত হিচাপে